নমস্কাৰ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ। ইতিমধ্যে আসাম পুলিচৰ নতুনকৈ ৫,৭34টা পদত আচলতে এপ্লাই আৰম্ভ হৈ গৈছে আৰু আজিৰ ভিডিঅ'টো এই এপ্লাই সন্দৰ্ভতে আচলতে আলোচনা কৰা হ'ব। কি কোৱালিফিকেশ্যন লাগিব, কি পোষ্ট আচলতে মুকলি হৈছে সেই সন্দৰ্ভত আজি আমাৰ ভিডিঅ'টো হ'বলৈ গৈ আছে। গতিকে তোমালোকে যদি পোনপ্ৰথমে চেনেলটোত আহিছা, যদি ভিডিঅ'টো তোমালোকৰ ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লগতে ভিডিঅ'টো তোমালোকৰ বন্ধুবৰ্গক শ্বেয়াৰ কৰিবা। ব'লা এতিয়া আজিৰ আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। SLPRBৰ যি অফিচিয়েল নটিফিকেশ্যন, সেই নটিফিকেশ্যনৰ মতে টোটেল ৫,৭34টা পদত এপ্লাই আৰম্ভ হৈছে আৰু ইয়াৰ বাবে তোমালোকে ক্লাছ 6ৰ পৰা আৰম্ভ কৰি যদি তোমালোকৰ কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যনলৈকে আছে, তোমালোকে বিভিন্ন বিভাগত তোমালোকে এপ্লাইসমূহ কৰিব পাৰিবা আৰু ইয়াৰ বিভিন্ন ধৰণৰ পষ্ট যেনেকৈ ধৰণৰ কনষ্টেবল, ছাব ইনস্পেক্টৰ, ড্ৰাইভাৰ, চাফাই কৰ্মচাৰী বিভিন্ন বিভাগত আচলতে পদসমূহ মুকলি হৈছে আৰু ইয়াৰ বাবে তোমালোকে অনলাইন মোডত এপ্লাই কৰিব পাৰিবা আৰু এপ্লাই 22 জানুৱাৰীৰ পৰা আৰম্ভ হৈছে আৰু 22 ফেব্ৰুৱাৰীলৈকে এই এপ্লাইসমূহ চলি থাকিব। এতিয়া আমি কি বিভাগত আচলতে পদসমূহ মুকলি হৈছে সেই সন্দৰ্ভত চাওঁ। তোমালোকে ইতিমধ্যে দেখিব পাৰিছা যে বিভিন্ন বিভাগৰ পদসমূহ তোমালোকে স্ক্ৰীণত দেখিবলৈ পাইছা। তাৰ ভিতৰত তোমালোকে জেইল ৱাৰ্ডাৰ দেখিছা, জেইল ৱাৰ্ডাৰ ঠিক এনেদৰে 138 পোষ্ট আছে, এছিষ্টেণ্ট জেইলৰ 39 পোষ্ট, ফাৰ্মাচিষ্টৰ আছে, নাৰ্ছ, ক্ৰাফ্ট ইনষ্ট্ৰাক্টৰ, তাৰপিছতে ক্ৰাফ্ট হেল্পাৰ, য়োগা ইনষ্ট্ৰাক্টৰ, তাৰপিছত য়োগা ইনষ্ট্ৰাক্টিষ্ট, এইবিলাক বিভিন্ন ধৰণৰ পদসমূহ আছে। পদসমূহৰ বিপৰীতে তোমালোকৰ কিমান পদ আছে সেইসমূহ তোমালোকে ইতিমধ্যে দেখিবলৈ পাইছা। ঠিক তেনেদৰে আসাম পুলিচৰ UBৰ আছে 1052টা, কনষ্টেবল UBৰ আছে 623টা পদ, তেনেকৈ কুকৰ আছে, তাৰপিছত চাফাই কৰ্মচাৰী আছে, ছাব ইনস্পেক্টৰ UBৰ 48টা পোষ্ট তোমালোকে দেখিছা, বাৰ্বাৰ পোষ্ট আছে 34টা, ৱাটাৰ কেৰিয়াৰ আছে 19টা, ধোবী, তাৰপিছতে তোমাৰ বোটমেন আছে, কবলাৰৰ ঠিক তেনেদৰে 2টা পোষ্ট আছে, ধোবীৰ 11টা পোষ্ট তোমালোকে ইতিমধ্যে দেখিবলৈ পাইছা। APRৰ ঠিক তেনেদৰে পোষ্টসমূহ আছে, বিভিন্ন ধৰণৰ পোষ্ট যেনেকৈ ধৰা ছাব ইনস্পেক্টৰ পুলিচ আছে, কমিউনিকেশ্যনৰ ক্ষেত্ৰত কনষ্টেবল আছে, তাৰপিছত তোমালোকৰ কনষ্টেবল হেণ্ডিমেন আছে, ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ ভিতৰত ফায়াৰমেন আছে 337টা পোষ্ট আছে, ড্ৰাইভাৰ 90টা পোষ্ট আছে, ইমাৰ্জেঞ্চি ছাৰ্ভিচ, তাৰপিছতে তোমাৰ ষ্টেচন অফিচাৰ, চাফাই কৰ্মচাৰী, স্কোৱাড কমাণ্ডাৰ, বিভিন্ন ধৰণৰ পদসমূহ তোমালোকে দেখিবলৈ পাইছা। আৰু আসাম কমাণ্ডো বেটেলিয়নৰ ৱাটাৰ কেৰিয়াৰ, কনষ্টেবল, চাফাই কৰ্মচাৰী, বাৰ্বাৰ, প্লাম্বাৰ, সকলো ধৰণৰ পষ্ট আছে। টোটেল মিলাই ৫,৭34টা পদ আছে। ইয়াৰ পিছত তোমালোকে এডুকেশ্যন কোৱালিফিকেশ্যনসমূহ দেখিবলৈ পাইছা। এডুকেশ্যন কোৱালিফিকেশ্যন তোমালোকৰ যি SI আছে, SI ABৰ কাৰণে তোমালোকে যিকোনো ধৰণৰ এটা ডিগ্ৰী ল'লেই হ'ব, যিকোনো এখন ৰিকগনাইজ ইউনিভাৰ্চিটিৰ ফালৰ পৰা সেয়া লাগিলে ছায়েন্স হওক, আৰ্টছ হওক, কমাৰ্চ হওক, যিকোনো ষ্ট্ৰীমৰ পৰা তোমালোকে যদি গ্ৰেজুৱেশ্যন কৰিছা তেনেহ'লে তোমালোকে SI ABৰ কাৰণে তোমালোকে এপ্লাই কৰিব পাৰিবা। ঠিক তেনেদৰে বিভিন্ন পষ্টসমূহৰ বাবে আচলতে ইয়াৰ কি কোৱালিফিকেশ্যন লাগিব সেইখিনি কথা ইয়াত উল্লেখ আছে আৰু ঠিক তেনেদৰে এজ লিমিটটো তোমালোকে দেখিবলৈ পাইছা। এজ লিমিট 18 বছৰৰ পৰা আৰম্ভ কৰি বিভিন্ন 40 বছৰলৈকে দেখিবলৈ পোৱা গৈছে আৰু ইয়াত তোমালোকৰ বিভিন্ন ধৰণৰ ৰিলেক্সেশ্যন থাকিব, যেনেকৈ ST SCৰ 5 বছৰৰ ৰিলেক্সেশ্যন, OBC 3 বছৰ, হোমগাৰ্ডৰ 3 বছৰ, এক্স ছাৰ্ভিচমেনৰ 2 বছৰ, এইখিনি থাকিব। আৰু ইয়াৰ পিছত তোমালোকৰ যি হাইট ৱেইট সেইখিনি কথা ইয়াত উল্লেখ আছে। হাইট তোমালোকৰ জেনেৰেলৰ যি 162.5 চেণ্টিমিটাৰ লাগিব, তাৰপিছত ST SC OBCৰ কাৰণে অলপ ৰিলেক্সেশ্যন হাইটৰ ক্ষেত্ৰতো আছে, চেষ্টৰ ক্ষেত্ৰতো আছে, জেনেৰেলৰ 80 চেণ্টিমিটাৰ, STৰ 78 চেণ্টিমিটাৰ নৰ্মেল আৰু এক্সপাণ্ডেডত তোমালোকৰ 5 চেণ্টিমিটাৰ বেছি হ'ব। আৰু ইয়াৰ পিছত তোমালোকে চিলেকশ্যন প্ৰচেছটো যদি চাবলৈ যোৱা, চিলেকশ্যন প্ৰচেছটো তোমালোকে জানাই যে প্ৰথমতে তোমালোকৰ ফিজিকেল এফিচিয়েঞ্চি টেষ্ট হ'ব, তাৰপিছত ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট হ'ব, ৰিটেন টেষ্ট হ'ব, যদি ড্ৰাইভিং টেষ্ট আছে, ভাইভা হ'ব, এই সকলোখিনি হ'ব। তোমালোকে মই এই ডেছক্ৰিপশ্যনত এই যি লিংক আছে এপ্লাই কৰাৰ, সেই এপ্লাই কৰাৰ লিংক আৰু লগতে যি নটিফিকেশ্যন আছে, নটিফিকেশ্যন তোমালোকৰ তাত দি দিম, তোমালোকে তাৰ পৰা গৈ এপ্লাই কৰিব পাৰিবা আৰু কি পোষ্ট আছে তোমালোকে ভালদৰে চাই পেলাই এপ্লাই কৰিব পাৰিবা। মই ভাবোঁ তোমালোকৰ যিখিনি কনফিউজন আছে, ডাউট আছে, ইতিমধ্যে তোমালোকৰ ক্লিয়াৰ হৈছে আৰু তোমালোকে এপ্লাই কৰিবৰ বাবে তোমালোকৰ সুবিধা হ'ব এই ভিডিঅ'টো চাই। আৰু যদি ভিডিঅ'টো তোমালোকে চাই ভাল পালা বা তোমালোকৰ কিছু হ'লেও সহায় হৈছে তেনেহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লগতে এই ভিডিঅ'টো তোমালোকৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবা। ধন্যবাদ। জয় অসম।